গতানুগতিক জীৱন যাত্ৰাত অলপমান খন্তেকৰ বাবে ৰৈ আপুনি বাৰু কি ভাবে? আপুনি কি চিন্তা কৰে? আৰু মই চিন্তা কৰোঁ কি জানেনে? ক্ৰমাৎ বিলুপ্তিৰ পথৰ জীৱন দৰ্শন, সহজ সৰল জীৱন আদৰ্শ আৰু কৰ্ম সংস্কৃতিৰ প্ৰয়োজন একোকেই ধৰিব পৰা নাই, নহয়নে? হয়তো চিন্তাটো কিছু পৃথক আপোনাৰ সতে। সেইবাবেই আপুনি বুজি পোৱাকৈ লৈ আহিছোঁ এটি ভিডিঅ'। এতিয়া দেখোন বাৰিষাৰ বতৰ। সহজ সৰল জীৱনাদৰ্শৰে এতিয়া বেছিভাগ মানুহেই কৃষিত ব্যস্ত। এইবাৰ যেন অইন বাৰিষাৰ দৰে নহয় কথাবোৰ। বাৰিষা বুলিলেই যেন বৰষুণজাকৰ কথা আগতে মনত আহে। পিছে বৰষুণজাক আহে ঠিকেই, সেয়েহে গৰমৰ প্ৰকোপ নিমিষতে শুকাই যায়। আমাৰ কেইজনে আকৌ এনেকৈহে ভাল পায়। লাগে আমি সৰু থাকোঁতে হয়তো এনেকৈ ওচৰত চাই আছিলোঁ, সেইবাবে আজিও ইয়াৰ প্ৰতি এটা টান আছে। খেতিৰ প্ৰস্তুতি পুৰা একদম চলি আছে আৰু এইবিলাক আধিলে পানী কাষত সিঁচি আছে, আধিলে পানী সিঁচি আছে। আৰু মোৰ লেভেল চাক দেখা পাইছেনে? এই খিৰিকিৰি পুৰা একদম ভিতৰত মই সৰুকালিত বোকা পানী মাটি আদিৰে উমলা আমিবোৰে এতিয়া এডেবোৰ কাম ভালহে পাওঁ। অতীত ৰোমন্থন কৰি বৰ্তমানবোৰ সজাই ভাল পাওঁ। দুয়োৱে যে বোকা ফালে ফালি লৈ গৈ আছে সেয়া হৈছে জৈৱিক সাৰ। আজিকালিচোন এই জৈৱিক সাৰৰ প্ৰয়োভৰবোৰ কমিয়েই আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এইবোৰৰ জানো মূল্য আছে? আচলতে মূল্য নোহোৱা নহয়, আছে। কিন্তু মানুহবোৰ আমি কৰ্মহীন হৈ গৈ আছোঁ লাহে লাহে, এনেকুৱা যেন মোৰ অনুভৱ হয়। অনবৰতে এটা এলাহ ভাৱ জাগি থাকে, নহয় জানো? দোকানৰ পৰা কিনি আনিলেই হ'ল, সেয়াই আৰু, নহয় জানো? মিছাতে আৰু এনেই কষ্টখন কিয় কৰিব লাগে? এতিয়া বাৰু জৈৱিক সাৰকে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমিও নকৰা নহয় গাইজ, কৰা যায়। সময়ৰ সতেতো হাতে হাত ধৰি চলিবই লাগিব। তথাপি যেন এটা অকৰামী স্বভাৱ আমাৰ মনৰ পৰা নুগুচে। যেনে ধৰক এই কামবোৰ যিবিলাক দেখি আছে। মই আছোঁ ঘৰৰ ভিতৰত। এয়া আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান আঁতৰত এখন বজাৰ হয়। আজি আকৌ বজাৰ বাৰ, সকলোৱে বজাৰলৈ গৈ আছে আৰু আমাৰ ফালে চাই গৈ আছে। তাৰ মাজে মাজে দুই এজন অচিনাকি আৰু বেছিভাগেই চিনাকি, আৰু সকলোৱে চাই মাতি গৈ আছে আৰু মাতি গৈ খবৰ লৈ গৈ আছে। ভালো লাগে দিয়কচোন। এয়াই হৈছে সহজ সৰল জীৱন যাত্ৰাৰ এক ধুনীয়া ছবি আৰু এটা আদৰ্শ। কেতিয়াবা মন কৰিছেনে চহৰবোৰত যে খুব ব্যস্ততা, একদম ওচৰৰে কোনোবা এজন পাৰ হৈ গ'লেও মাতিবলৈ সময় নাই, আহৰি নাই, ঠিক তেনেকুৱা। আৰু এয়াই ব্যতিক্ৰম গাঁৱৰ আৰু চহৰৰ মাজত। অৱশ্যে এইবোৰ দেখি শুনি চাই বুজি এয়াই দেখোন ভাল লাগে। মাটিখিনি প্ৰায় চাহ হ'ল, এতিয়া ফিনিচিংটো লাগে। এতিয়া ফিনিচিঙৰ কাৰণে আমাৰ খুৰাহঁতে এটা নতুন ব্যৱস্থাও ল'লে। প্ৰথম হেৰিটোত অলপমান দিগদাৰটো হ'বই, মানে ব্ৰেক কাম নিদিয়া হৈছিলে, তেনেকুৱা। আচলতে পাৱাৰ টিলাৰবিলাকত এইবাবে এই মৈ দিয়া ব্যৱস্থাটো ৰখা নাই, কষ্ট হয় বুলি। কিন্তু আমি যেন অভাৱেই আৱিষ্কাৰৰ মূল বুলি ভাবি লৈ এক নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। আৰু অলপমান বেছি পানী থকাহেঁতেন এনেকুৱা ধৰণৰ অসুবিধা নহ'লহেঁতেন। অলপ পানী কম বাবে এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। বাকী যি কি নহওক, পানী ছটিয়াই আমি অলপমান বেছি ভাল কৰি ল'লোঁ, সুবিধা কৰি ল'লোঁ, আৰু এতিয়া সুন্দৰভাৱে চলি আছে। আপোনালোকেও যদি বিচাৰে তেনেহ'লে এই ব্যৱস্থাটো কৰি ল'ব পাৰে। বাটৰ মানুহ এজনো নাই, যিকেইজনে মানুহ চাই যোৱা নাই। সকলোৱে চাই গৈছে আৰু সকলোৱে মাত এষাৰ হ'লেও দি গৈছে। ইমান যে ভাল লাগে নহয়নে? সেইবিলাকেই মনৰ উৎসাহ বঢ়ায়। আচলতে বহুত বস্তুতকৈ এই মাতষাৰেই যথেষ্ট। আপোনালোকক কোৱাই নাই নহয়, এয়া কিহৰ প্ৰস্তুতি চলি আছে। হয়তো আপুনি ধৰিব পাৰিছেই এয়ানো কিহৰ প্ৰস্তুতি। আৰু যদি বুজাও নাই তেনেহ'লে কৈ দিছোঁ শুনক। এয়া হৈছে কঠীয়া সিঁচাৰ প্ৰথম প্ৰস্তুতিখিনি। একাদিক্ৰমে আপোনালোকক দেখুৱাই গৈ আছোঁ। আপুনি যদি জানিব বিচাৰে তেনেহ'লে চাই থাকিব পাৰে। ওচৰৰ কেইঘৰমান ট্ৰেক্টৰ মৰা শুনি আহিছে, আৰু হয়তো তেওঁলোকেও এনেধৰণৰ প্ৰস্তুতি চলাব, সেইবাবে কথা পাতিবলৈ। এনেকৈয়ে
ইঘৰে সিঘৰৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই সকলোৱে লগে ভাগে কৰ্ম সংস্কৃতিৰ দিশে আগবাঢ়োৱা হওক অলপ অলপকৈ হ'লেও আমাৰ বিনাই দুখী কি বহি লৈছে ধুনীয়াকৈ চাই আছে কি ফেচিলিটি হে এইবাৰ ইয়াতে ফাৰ্ষ্ট টাইম কৰা গৈছে গাইজ এনেকৈ বেলেগ বেলেগ কৰা যায় এইবাৰ আমাৰ ইয়াতে ফাৰ্ষ্ট কৰি আছোঁ আমি এইফালে এই পানী আছি আছে ইয়া চেল' ফিল্টাৰ চেল' ফিল্টাৰ কাম কৰি আছে এইটা দবাবিটা বৰষুণৰ সুযোগ উঠাই আছে আৰু গাইজ এইকেইটা পানী সিঁচি আছে আমাৰ এইকেইটা এইটো বিনা আদৰ্শ হ'বলগীয়া জীৱন এতিয়া শলাগবিহীন এতিয়া দেখিছোঁ সকলোৰে আধুনিকতা আৰু যান্ত্ৰিকতাতহে মন প্ৰাণ এবাৰ যদি জীৱনটো উনুকিয়াই চাওঁ তেতিয়াহ'লে ইয়াতেই দেখোন বিচাৰি পাওঁ সকলো প্ৰাণ কেতিয়াবা সেয়াও এক ডাঙৰ প্ৰশ্ন সমসাময়িক জীৱন পৰিক্ৰমা আপুনি বাৰু কি ভাবে শুভাৰম্ভণি বুলি সুন্দৰকৈ বৰষুণ আহি গৈছে য'ত নহয় লাহে লাহে অলপ দেৰিকৈ বঢ়িয়াকৈ সিঁচি সিঁচি দিছিল একদম পূৰা ৰেডি হৈ আছে আৰু গাইজ এতিয়া ক'ত ধানকেইটা মানে ছুটিয়াই ছুটিয়াই দিলেই হৈ যাব আৰু সিঁচি দিলে হৈ যাব ভাল লাগিছে পৰিৱেশটো ধুনীয়া বৰষুণ আহিল কি যে সুন্দৰ মানে ক'বলৈ ভাষা নাই আৰু নেদেখা জনাই কষ্টটো বুজি পালে চাগে 10 মিনিট মই একদম চাইড পূৰা ধূপ চুপ দি দিছোঁ যিটো আজি আৰম্ভণি আৰু খুৰাই ফটিকিৰ পূৰাকৈ সুন্দৰকৈ ৰুই আছে এতিয়া মাটিবিলাক লাগি ধৰিছে আৰু গাইজ আমাৰ এইফালে গাইজ মাটিবিলাক অলপ বেছিয়ে আঠা জাতীয় সেইকাৰণে অলপ পানীৰে ধুবৰ কাৰণেও বেছি পানীৰ প্ৰয়োজন হৈ যায় আৰু এয়া হৈছে গাইজ গজালি ওলোৱা ধান আৰু এয়াই হৈছে আমাৰ আশা আৰু ভৰসাৰ থল একমাত্ৰ এবছৰৰ বাবে আশা আৰু ভৰসাৰ থল সহজ সৰল জীৱন দৰ্শনৰ বাবে এয়াই হৈছে আমাৰ গাঁওবাসীৰ বা সহজ সৰল মানুহৰ বাবে এটি সপোন ইয়াৰ পৰাই বাল্টিত লৈ গৈ আমাৰ ঘৰে আৰম্ভ কৰিছে সপোন ছটিওৱা এই সপোনে পোখা মেলি আমাৰ জীৱন জীয়াব আমাৰ প্ৰাণ বচাব সেয়াই আৰু সহজ সৰল জীৱন দৰ্শনৰ এই পদ্ধতিটোক বা এই কৰ্মবিলাকক আপোনালোকে আশীৰ্বাদ কৰিব যাতে সপোনবোৰ দিঠকত পৰিণত হয় অকল আমাৰ বুলিয়েই নহয় গাইজ এনেধৰণৰ হাজাৰ মানুহ আছে সকলোৱে এইখিনি কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে সেইসকলৰ বাবেও সুস্থ সবলভাৱে জীয়াই থাকিবলৈ কৰ্মই হৈছে একমাত্ৰ ধৰ্ম আৰু এই কৰ্মৰেই আমি আগুৱাই যাব লাগিব আৰু ভাগ ভাগকৈ আৰু এই কৰ্মবোৰ অৱহেলা নকৰি আমি সকলোৱে হাতে হাত ধৰি আগুৱাই আহক এটি নতুন কৰ্ম সংস্কৃতি গঢ়াৰ দিশে এই ভিডিঅ'টো দেখি আপুনি বাৰু কি বুজি পালে আপোনাৰ কেনেকুৱা লাগিল সবিশেষ কমেণ্টত জনাব বুলি আশাবাদী পিছে অহাবাৰলৈ আপুনিও ৰেডিনে যদি এনেকৈ পণ লৈছে তেনেহ'লে এই ভিডিঅ'টি সফল সেয়াই আৰু